भन्नु त धेरै छ तिमीलाई हेलो एभ्रिवान आशा কৰিছোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ মোৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰাতিপুৱাতে ফ্ৰেছন আপ হৈ মেলি আহি আমাৰ ৰুমটো ক্লিন কৰি এতিয়া আহিছোঁ মাহঁতৰ ৰুমলৈ মাহঁতৰ ৰুমটো বোলো অকণমান চাফা কৰি লওঁ বিছনাৰ অৱস্থা দেখিছেই নহয় এতিয়া চাফা টাফা কৰি মেলি ডাইৰেক্ট গ'লোঁ মই ভাইটিৰ ৰুমত ভাইটিৰ ৰুমৰো ছেইম কণ্ডিশ্যন সেইটো বোলো চাফা কৰি ল'লোঁ চাফা কৰি আপোনালোকে ভাবিব পাৰে যে ফেনটো মই ওপৰত কিয়নো ৰাখিছোঁ ফেনটো ওপৰত ৰখা কাৰণ হ'ল এতিয়া ঘৰটো মুচিব মানে তাৰ বাবে মই ওপৰত উঠাই ৰাখিছোঁ আৰু এয়া পিয়ুষৰ বাবে গৰম পানী আইতাকে কৰি দিছে গা ধুৱাবৰ বাবে তো তাক গাটো ধুৱাই লওঁ এয়া পিয়ুষক গা পা ধুৱাই আনিলোঁ এয়া তাৰ ড্ৰেছ এণ্ড ক্ৰীমটো লগাই ড্ৰেছটো পিন্ধাই লওঁ তাক আমাৰ পিয়ুষ ৰেডি হৈ গ'ল গা পা ধুৱাই তাক ৰেডি কৰাই ল'লোঁ এতিয়া উৎপাত চাওকচোন তাৰ ইছ কি যে উৎপাত সাৰা দিন উৎপাত কৰি থাকে এক ছেকেণ্ড শান্তি নাই তাৰ গাত যাও তুমি টিভি দেখো যাও পিয়ুষক ৰেডি কৰি মই ডাইৰেক্ট গ'লোঁ ওপৰলৈ কাপোৰ কেইটামান আনিব লগা আছে আৰু এয়া চাওকচোন ৱেডাৰটো কিমান ধুনীয়া হৈ আছে এয়া মই কাপোৰকেইটা লৈ ঘৰলৈ বুলি আহি গ'লোঁ ওপৰৰ পৰা আহি মই খালোঁ এয়া আমৰছ মই বনাই ৰাখিছিলোঁ ফ্ৰিজতে তো ঠাণ্ডা হোৱাৰ বাবে তো আহি মই এয়াই খালোঁ কি কৰিম কি ঠিক আছে তুমি যাও এতিয়া তাৰ চাইকেলটো বোলে ওপৰত বিচনাত উঠাই দিব লাগে কি যে উৎপাত মানে বিচনাতনো চাইকেল উঠাইনে বাৰু চাওক কি উৎপাত এতিয়া আকৌ কিবা আনিব গৈছে এইটো ৰুমত এতিয়া মোৰ প্ৰায়খিনি কাম শেষেই হ'ল আৰু এতিয়া ভাবিছিলোঁ যে প্ৰেছ কৰিম বুলি কাপোৰখিনি বাট প্ৰেছ এতিয়া নকৰোঁ সন্ধিয়াকৈ কৰিম আৰু এতিয়া ভাবিছোঁ পিয়ুষক খুৱাই লওঁ পিয়ুষক খুৱাই ডাইৰেক্ট আহিছোঁ মই ভাত খাবলৈ যিহেতু মই মৰ্ণিঙত একো নাখাওঁ তো দুপৰীয়া একেবাৰে লাঞ্চ কৰোঁ তো আজি লাঞ্চত আছিলে এয়া তিতাকেৰেলা ভাজি জিকা ভাজি কচু শাক বুট দি আৰু এয়া আছিলে লেবু জলকীয়া ভাত আৰু লগতে এয়া আছিলে টেঙা আমৰ দাইল লগতে আছিলে বুটৰ চব্জি দুপৰীয়াৰ লাঞ্চটো হৈ গ'ল আমাৰ আৰু এতিয়া পিয়ুষক অকণমান শুৱাই লওঁ লগতে ময়ো অকণমান ৰেষ্ট লওঁ তাৰপাছত ইভিনিং টাইমত কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ এতিয়া মই শুই উঠি গ'লোঁ পিয়ুষ শুই আছে সি উঠা নাই তাক নুঠাওঁ এতিয়া আৰু মোৰ এটা কাম আছে সেইটো কৰি লওঁ তাৰপাছত তাক উঠাই দিম ব'লক আপোনালোকক দেখাই লওঁ কি কাম এই যে টেডিটো দেখিছে এইটোৰে ভৰিৰ ওপৰত ইয়াতে বহি সি জঁপিয়াই আছিলে তো ইয়াৰে চিলাই খুলি গ'ল অকণমান চিলালোঁ আৰু এয়া অকণমান বাকী আছে এইখিনি চিলাই লওঁ সি শুই উঠিলে মানে মোক শান্তিত চিলাব নিদিব তাৰ বাবে এতিয়াই চিলাই লওঁ টেডিটো চিলাই থাকোঁতে মা মাতিলে যে পাৰ্চেল এটা আহিছে লৈ যোৱাহি তো পাৰ্চেল এইটোৱে আছিলে এইটোত আছে এটা কুৰ্তি ছেট এইটোৱে হয় আজি অহা কুৰ্তি ছেটটো বহুত কমফৰ্টেবল হয় মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ মই কটন ফেব্ৰিক এতিয়া ইভিনিং টাইমত পিয়ুষে কৈছে কিবা এটা বোলে তাৰ খাব মন গৈছে তো মই ভাবিলোঁ বাহিৰৰ একো নোখোৱাই মই ঘৰতে কিবা এটা বনাই খুৱাম তো কি বনাওঁ ব'লক আপোনালোকক দেখাওঁ আলু মই বইল কৰি মেছ কৰি ৰাখিছোঁ ইয়াতে নিমখ দিম আৰু কৰ্ণফ্লাৱাৰ দিম মিক্স কৰাৰ পাছতে এনেকৈ শ্বেপ দি ল'ব তেতিয়া বনাবলৈ সুবিধা হয় প্লাছ দেখিবলৈও ধুনীয়া হয় আৰু ব্ৰাউন হোৱাৰ দৰে অকণমান ফ্ৰাই কৰিব লগতে এয়া মা আৰু মোৰ বাবে চাহো বহাইছিলোঁ মই আৰু এয়া বনোৱা হৈ গ'ল মোৰ খাবলৈ বহুত টেষ্টি হৈছিলে এতিয়া মোৰ পিয়ুষ আৰু বিৰুক ডিনাৰ কৰোৱা হৈ গ'ল আৰু এতিয়া ভাবিছোঁ কেইটামান কাপোৰ ঠিক কৰিব লগা আছে আলমিৰাৰ তো সেইখিনিয়ে ঠিক কৰি লওঁ মোৰ আলমাৰি ক্লিন কৰা হৈ গ'ল লগতে এয়া কাপোৰ কেইটামান আছিলে মোৰ কুৰ্তি ছেট আৰু পিয়ুষৰ কোট ছেট আৰু চাৰ্ট আছিলে তো এইখিনি প্ৰেছ কৰি ল'লোঁ একেবাৰে এতিয়া ভাবিছোঁ একেবাৰে স্কিন কেয়াৰটো কৰি শুই যাওঁ নেকি যিহেতু মই ৰাতি ডিনাৰটো নকৰোঁ ইভিনিঙত কিবা এটা হেভি খালে স্কিপ কৰি দিওঁ ডিনাৰটো তো তাৰ বাবে আৰু এতিয়া এয়া পিয়ুষ বেটা সি শুই আছে ইয়াতে মই স্কিন কেয়াৰটো কৰি লওঁ তাৰপিছত পিয়ুষক নাইট ড্ৰেছ পিন্ধাই ল'লোঁ এতিয়া বিচনাখন অকণমান চাফ চিকুণ কৰি দিলোঁ তাক সি এতিয়া শুই যাব যিহেতু তাক বিচনাত তেনেকৈ অকণমান টাইম খেলিব দি মই স্কিন কেয়াৰটো কৰি আহোঁ কেয়াৰ হৈ গ'ল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে মোৰ ভিডিঅ'জবোৰ চাই আপোনালোকৰ ভাল লাগি থাকে তেন্তে প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড থেংক ইউ ফৰ ৱাচিং এণ্ড কিপ ছাপৰ্টিং মি